আৰু এই মুহূৰ্তত দিবলৈ আছে ব্ৰেকিং নিউজ। ৰঙাঘৰৰ আলহী হ'ল চকুৰালী। চকুৰালীক ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক। মদা TVCDCৰ পুৰুষ মহিলাই এনেদৰে আটক কৰি গতালে কাজিৰগাঁও আৰক্ষী থানাৰ আৰক্ষীক। চকুৰালীয়ে দৰিদ্ৰ লোকৰ পৰা গৃহ দিয়াৰ নামত ধন লোৱাৰ অভিযোগ। আৰু এই অভিযোগৰ ভিত্তিতে ৰঙাঘৰৰ আলহী হ'ল চকুৰালী। আৰু এনেদৰে এতিয়া শোকাই কান্দিছে চকুৰালী মাতৃয়ে। বিভিন্ন মানুষ আপনাক আগুৰি ধৰিছে, বিভিন্ন জনৰ পৰা আপুনি পইচা লৈছে, কথাটো সত্য নে মিছা? চাওক, আমি যিখিনি আমি ডিমাণ্ড কৰিছিলোঁ তেতিয়া কেইটামান আমাৰ নট অফিচিয়েল লেখা আছে, তাত মানে কি আমাৰ অফিচতে এইটো গ'লে পাব। যিটো নট অফিচিয়েল আছে, নট অফিচিয়েলবিলাকে মানে কোৱা হৈছে, তাক মাত দিয়া হৈছে যে এইটো আমি এনেকুৱা প্ৰব্লেম হৈ আছে, এইটো কাম নহয়, গতিকে আপোনালোকে যদি একাউণ্ট দিব পাৰে কৰি দিয়ক, আৰু নহ'লে কিন্তু মই বেলেগ দি আমাৰ টেকাটো উঠাই দিব লাগিব। কিন্তু সেইটো কোৱা নাই, তেখেতে কিন্তু কৈছে যে আপুনি এতিয়াহে ক'ব। আমি যিটো আলোচনা কৰিছিলোঁ, আমি আৰু কেইজন মানুহ আছিল লগত বহি মই আলোচনা পিছত ক'লে আমি পইচা পালে হ'ল। ঠিক আছে, আমি পইচা হয়তো পোৱাৰ পিছত আমি কেইজন হয়তো আমি পইচা তো সবেই নহয়, আমাৰ এনে 7ৰ পৰা 8টা এনেকুৱা হৈছে। নাই নাই, পইচা মানে কি এনেকুৱা হৈছে 7ৰ পৰা 8টা জব কাৰ্ডৰ মানে এনেকুৱা বা 10টা ইয়াৰ ওপৰত নাই, মানে 10 মিনিটৰ জব কাৰ্ডৰ ঘৰৰ পইচা আমি জব কাৰ্ডৰ পইচা নাই নাই, আমি জব কাৰ্ডৰ কথা কৈছোঁ। নাই নাই, আমি জব কাৰ্ডৰ কথা কৈ আছোঁ, জব কাৰ্ডৰ পইচা নাই, আমি ঘৰৰ বাবদে লোৱা নাই। আমি যিটো মানে জব কাৰ্ডৰ যিটো ঘৰৰ যিটো জব কাৰ্ড আছে, যিটো ঘৰৰ এই মানে জব কাৰ্ডৰ যিখিনি পইচা মানে 10টা মানে এনেকুৱা আছে, তথাপি আমি কেইটামান তুলিছোঁ আৰু কেইটামান পইচা টোটেল লোৱা নাই। তাৰমানে পইচা আমি কিছু তুলিছোঁ আৰু কিছু তুলি পেলাই আমি অলপ অলপকৈ দিছোঁ। তাৰমানে টোটেল মানুহবিলাক আমি বেনিফিচিয়াৰী পোৱা নাই, সেইকাৰণে আমি দিব পৰা নাই। দ্বিতীয় নম্বৰ কথা হৈছে যে আমাৰ মানে মেইন কথা হৈছে ফাণ্ড নাই, চৰকাৰী নিয়ম মতে পইচা ল'ব পাৰে নেকি আপুনি? নাই, পইচাটো আমি লোৱা নাই। নাই, পইচাটো ফাণ্ডটো ৰাখিছে, এইটো আপুনি তদন্ত কৰক যে আমাৰ এইটো পইচাটো কিমান গৈছে। আমি ক'লো যে 8ৰ পৰা 10টা এনেকুৱা হৈছে, আমি কেইটামান তুলিছোঁ আৰু কেইটামান তুলিব পৰা নাই। ৰাইজে এইটো সমস্যা হৈছে, আমাক মাতিছে, আমি কৈছোঁ ঠিক আছে তোমাৰ কি আছে, আমি আহিছোঁ। এইটোতো কাগজ পাতিটো থাকিব লাগিব। আমি এনে মুখত নহয়, কাগজত যিটো আছে সেইটো যদি আমি এনেকুৱা হয় আমি শাস্তি হ'ব ইয়াৰ। কিন্তু আমি জানো যে আমি অভিযোগ আছে চকুৰালী ডাঙৰীয়া আপুনি গ্ৰাম্য জীৱিকা দিয়াৰ নামত বিভিন্ন ধৰণৰ এইটো কৈছে 30,000-40,000 কোটি টকা লৈছে। আমাৰ হাতে আমি আমাৰ হাতে আমি এতিয়া কোনোবাই দিছে বা কি কেনেকৈ কৰিছে আমি নাজানো। 30,000 টকা লৈছে, আমি মালিকানা আমি চিনি নাপাওঁ। সেইটো হ'ব পাৰে, এইটো আপোনাৰ কথা, কিন্তু মই এইটো নাজানো, কাৰণ মই কাৰো বেনিফিচিয়াৰীৰ পৰা হাতৰ পৰা আমি লোৱা নাই। দাবী কৰিছে যে আপুনি বৃহৎ আকাৰৰ ধন লৈছে, এইটো কি ক'ব আপুনি? এতিয়া মানুহে মানে ই কৰিলে মানুহেতো বহুত ধৰণৰ ষড়যন্ত্ৰ বা কিবা কিবি কৰি থাকিব, কিন্তু আমি এইটো আমাৰ হাতততো আৰু দিয়া নাই। আমাৰ হাতত দিলেহে এইটো কাৰ হাতত বা দিছে নাই দিছে মই নাজানো। আৰু যিটো জব কাৰ্ডৰ আছে এইটো আমাৰ খেলি মেলিটো আমি সমাধান কৰি আছোঁ। আমি সমাধানৰ কাৰণে আমি বিচাৰি আছোঁ, আমি ফাণ্ড নাই।